নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজি আমাৰ হালাকুৰা মহাবিদ্যালয়ৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে। এয়া আমি ইতিমধ্যে আমি কলেজৰ পৰা ওলাই এতিয়া আমি হালাকুৰা বজাৰৰ পৰা এপাক ঘূৰি আহিলোঁ। প্ৰায় 1.5-2 কিলোমিটাৰ ঘূৰি আহিলোঁ। এয়া আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন ধৰণৰ কলাকৃষ্টি সকলোৱে এজনকৈ গ্ৰুপ বনাইছে। কোনোবাই এয়া দেখিবলৈ পাইছে এজনে আমাৰ গান্ধীজীৰ ভেষ ধৰিছে। গতিকে গান্ধীজী আপুনি এটা আপোনাৰ বাণী কওক। অহিংসাই পৰম ধৰ্ম আৰু এটা ডু অৰ ডাই। আপোনালোকে কৈছে যে আপুনি যেতিয়া দাণ্ডী যাত্ৰা কৰিছিল ক'ৰ পৰা দাণ্ডী যাত্ৰা কৰিছিল? সবৰমতী আশ্ৰমৰ পৰা। এয়া আমাৰ বিহু সংস্কৃতিৰ সাজ পোছাক পিন্ধিছে, আপোনালোকে দেখিবলৈ পাইছে। আমি এটা কোশ্চেন কৰিম। ভণ্টি, তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম তানিশা মণ্ডল। আচ্ছা, তুমি যে এইটো ড্ৰেছ পিন্ধিছা, ইয়াৰ মূৰত যে এইটো আছে, এইটোৰ নাম কি কয়? গগনা। কি কয়? গগনা। আচ্ছা, এয়া এজন আমাৰ হালাকুৰা মহাবিদ্যালয়ৰ এজন ষ্টুডেণ্ট। এই ষ্টুডেণ্টজনে এটা পোচাক পিন্ধিছে, এইটো পোচাকৰ নাম কি কয়? এটি হ'ল NSS ড্ৰেছ। আচ্ছা, NSSৰ ফুল ফৰ্ম কি? ড্ৰেছযোৰৰ নাম কি আৰু আপোনাৰ কাম কি? নেশ্যনেল ছাৰ্ভিচ স্কিম। আচ্ছা, ইয়াৰ মূল উদ্দেশ্য হ'ল আনক সেৱা কৰা বিনামূল্যে। আচ্ছা, এয়া আমাৰ হৈছে ৰাজবংশী ড্ৰেছ। ভণ্টি, তোমাৰ নাম কি? আচ্ছা, আমাৰ ৰাজবংশী যি এটা খাদ্য আছে ফেমাছ, কি খাদ্যটোৰ নাম? শীতল চাকা। এয়া হৈছে আমাৰ ৰাজবংশী আৰু এয়া হৈছে আমাৰ ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা শেষ কৰিলোঁ আৰু শেষ হোৱা নাই এতিয়াও, আৰু প্ৰগ্ৰাম চলি আছে। এয়া চাই আছে সকলোৱে মানে এজনকৈ এটাকৈ জনগোষ্ঠীৰ মানে ড্ৰেছ পিন্ধি পৰিধান কৰিছে। আপোনালোকে দেখি আছে, মই ওপৰৰ পৰা কেমেৰা কৰি আছোঁ আপোনালোকে চাওক।